কৃষ্ণ সকলোলৈকে মোৰ ভিডিঅ'টোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি আমি চাম ভাওনা আমাৰ কাকডোঙা গোলাঘাট কাকডোঙাৰ মৌজাৰ নতুন নামঘৰৰ লগত প্ৰদৰ্শন কৰা ভাওনা এইভাগ আৰু সুন্দৰকৈ ভাওনাখন আপোনালোকে চাবলৈ পাব। নাট সাবিত্ৰী সত্যবান পৰিচালক এয়া নিশ্চয় চিনি পাইছে আমাৰ সকলোৰে জনপ্ৰিয় জয়ন্তজিৎ ফুকন ডাঙৰীয়া আৰু সুন্দৰকৈ ভাওনাখন পৰিচালনা কৰিছে। সকলো দিশৰ পৰা অতি শলাগ ল'বলগীয়া ভাওনা এখন আমি দৰ্শন কৰাৰ সৌভাগ্য হ'লোঁ তেখেতলৈ, সেয়েহে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলো ভাৱৰীয়ালৈ অতি সুন্দৰকৈ সকলোৰে অভিনয় চাই আমি অভিভূত হ'লোঁ। এয়া চাওক অতি সুন্দৰকৈ মেকআপ কৰি আছে, সকলোৰে মেকআপো একদম পূৰা পাৰফেক্ট, একদম বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে এখেতলোকে আৰু অকল মেকআপৰ দিশৰ বুলি নহয় সকলো দিশৰ পৰা ভাওনাখন অতি নিখুঁত হৈছে। দেৰি নকৰি ব'লক আমি যাওঁ ভাওনা চাবলৈ আৰু আপোনালোকেও পূৰা একদম ৰেডি হৈ লওক। ভাওনা অতি সুন্দৰ ভাওনা একদম পূৰা। কৰিবৰ কাৰণে আমি ঢেৰ গাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছিলোঁ। কুৰুক্ষেত্ৰ নাট্যগোষ্ঠী আৰু তেখেতসকলৰ আজি আমি ভাওনা খুব কম সময়ৰ ভিতৰত আমি চাবলৈ পাম আৰু এই ভাওনা ভাগি লগত সংগতি ৰাখি আমি আজি এই ভাওনা ভাগ উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে
पुनश्चबारतम सत्तन्न शरणत्व निपच्चनाय दाखतेन त्या मागिश खंखा सकना धारा विष्णु श्यामला पीतवा शसमः कौस्तुभा उद्भासितु रसितं वनमाला विभूषिता वनमाला विभूषिता वनमाला विभूषिता वनमाला विभूषिता पुरुषोत्तमा परम पुरुष परम आनंद स्वामी तजुपा दपद मकादान दया रले ओ की दो आमी प्रभु भगवंता अनंत ईश्वर प्रपन्न जगता रना भूमि प्रियतम परम देव लनु हरणा हरिदा Joy, Hacene mondole.
ব্যৱস্থা কোনে কৰিলে? ভগৱান, তোমাৰ পিঠে অপূৰ্ব লীলা। তোমাৰ ভক্তক বাৰু কিয় এনে দশা কৰিলা প্ৰভু? তোমালোকক মই অৱশ্যেই সহায় কৰিম। ব'লা তোমালোকক নিৰাপদ স্থানলৈ লৈ যাওঁ।
অকৃত্ৰিম মৰম লাভ কৰি ডাঙৰ দীঘল হলো আজি এই দিনমণি সূৰ্য দেৱতা উঠিছে নামিছে কোনোদিনে হোৱা নাই তাৰ নাম। এই হাবিতে আছে সেইবোৰ উপলব্ধি কৰিব পৰা নাই মাত্ৰ বুজিছে আমি এই সকলোবোৰ কেৱল মাত্ৰ সৃষ্টিকৰ্তাৰ সেই প্ৰক্ৰিয়া এই দেখিলা হাবিতে একমাত্ৰ তুমি পাইছা হে ভগৱান এই হাবিতে সকলো বিপদৰ পৰা উদ্ধাৰ কৰিবা। সন্তুষ্ট মই তোমাৰ ভক্তি আৰু উপযুক্ত কন্যা তুমি মন্ত্ৰ নাজান অকলে 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 বাৰু তুমি এই ৰাজবিদ্যাৰ মাজত কিনো ভাবি আছা এই নেকি সুখ নাৰীৰ জীৱন হয় হয় এয়াই সুখ নাৰীৰ সেৱা নাম সেইবলে হব যেন সকলো নিষ্ঠুর প্রেমী নাই যেন ভাগ্য পুরুষের প্রাণ
মই ভাবো কিন্তু হ'ব নোৱাৰে সকলো পুৰুষ এনে স্বাৰ্থপৰ নহয় দিবৰ্ষী ভাল পোৱা নহয় কব নোৱাৰে বুজিব তাকে কঠোৰ পুৰুষে লোহাৰে দেখা দেখি মৰুৰ মাজত বিয়াহত কাঠৰ পৰা চাই থাকে আকুল পঠিতে কিন্তু দেৱৰ্ষী চাপিৰে নিজৰ আৰ্জাও পান কৰি নিজৰ আৰ্জাও বৰ নকৰে সেই চেষ্টা কৰি মই মূলতে চাব জানো কি সাবিত্ৰী তুমি মহাজ্ঞানবতী সাবিত্ৰী তুমি মহাজ্ঞানবতী তোমাৰ এই ৰুদ্ৰবৰৰ কথা আজি সমগ্ৰ বিশ্বৰ দোকানে তুমি কিন্তু আপনি ঠিকে ভাবিছে নিজে সংসাৰখন এই সংসাৰখনে গতিত ঘূৰি পেলাইছে এনে সফলতাৰ মাজলৈ মই নিজকে ঠেলি দিবলৈ যদিহে মই উপযুক্ত স্বামী নাপাওঁ তেন্তে মই আজীৱন অবিবাহিত হৈ থাকিম কি বলা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰৰ মাজে আছে নিশ্চয় আছে নাই বুলি কোৱা নাই কিন্তু মই ঈশ্বৰ এজন হ'ব লাগিব জ্ঞানৱান ৰূপৱান শক্তিবান আৰু ধৰ্মপৰায়ণ আপনি জানো তেনেকুৱা বেছি যদি আপনি মই মনে কালি দিয়াওঁগে স্বামী সাবিত্ৰী তুমি মনে বিচাৰিছা ৰূপৱান ধৰ্মপৰায়ণ জ্ঞানৱান এই সকলোবিলাক গুণৰ অধিকাৰী পুৰুষ তোমাৰ বাবে অৱশ্যে অপেক্ষা কৰি আছে তুমি মনে বিচৰা গুণের উপযুক্ত গুণৰ অধিকাৰী মনুষ্যই হৈছে পুৰুষজনে হৈছে অবন্তীরাজ সিংহক্ষেন অবন্তীরাজ সিংহক্ষেনের পুত্র অবন্তীরাজ সিংহক্ষেনের পুত্র কিবা নাম দেওর দেওর নাম হয়েছে আৰু অৱশ্যে সন্তান হিচাপে তোমালোকৰ মিলন হ'ব মই বাৰু তোমাকে কৰিছোঁ সাবিত্ৰী সাবিত্ৰী
সত্যবান নামে কোনো লোক আছে সংসাৰত তেওঁলোকে যে মই স্বামী ৰূপে ধৰি মোৰ সঠিক ধৰ্ম ৰক্ষা কৰিব মই যেন তেওঁকে জন্ম জন্মান্তৰে স্বামী ৰূপে পাওঁ মই আত্মৰচন পক্ষৰ হ'ল যাওঁ মোৰ লগে লগে পিতাই ৰাজধানী লগে কৰিছে সত্যবান আজি হন্তে হরমায় মন্ত্রীর এক সত্যের ভাবনা আরো কবি হওয়া রাজ্য প্রধান বড় ক্ষত্র যাতে আমার একজন আক্রমণ করিব আর তৎপরে সতর্ক দৃষ্টি রাখিতে হবে নদক্ষিণে পালন করি করি তোমাদেরকে ঠাকুরজি হয় তব পাত্রে প্রাণত্র খেলে সে তার নয় প্রয়োজন আমারে প্রথম প্রধান কর্তব্য আমার প্রধান কর্তব্য হল মধ্য রাজ্য মধ্য রাজ্য আক্রমণ করি হস্তগত করিলাম মধ্য রাজ্য আমার মধ্য কন্যা সাবিত্রীকে করিব ভগবন্তের রাস উত্তম দাদা সমাজে উত্তম বিড়ম্বন নহে প্রয়োজন দাদা এইখানে যাত্রা করো আমি জানতে মধ্য রাজ্যের দিকে হয় উত্তর প্রকাশ করিব আসুন দেখাই তুলোর অন্তরি নির্ভীক সুধর করাই পৃথিবীর খবর সৌন্দর্য দেন লোক পাবো হয় খাবি দেওয়ার প্রস্তাব সাবিত্রী ও প্রয়োজন আছে সাবিত্রী
অমন্ত্রীরা শুক্রক্ষের তোমার কাজ সদস্য সাবিত্রী অমন্ত্রীরা শুক্রক্ষের তোমার অমন্ত্রের রাজরানী পরিবর্তন শিশু পরিবারের মূল বৈশ্যতা ছিল ফুল খেলো নরপি খাচ্ছে ওগ্রা খেলে তোর কোপাই কর এই হাবিকে টাকারিও না করে কামনা তবে আতরি সাতাই বই ধন্মকার করা তোর সেই পাপ পোকটাতে এই হাবিকে কথা বয় করু কথা খায় ঘরের ভিতরে উনি সখন্দরে প্রেমর কষ্ট যাক তুমি করিস প্রত্যাখ্যান ওরা সাবিত্রী যদি তুমি শৈশবের মুখে ধরা নিবিয়া তেন্তে তোমাক মই শক্তি প্রয়োগ করে হলেও লই যাম অমন্ত্রী রাজ্য কদাপিটু তোর সেই সৌভাগ্য এই হাবিকে নকরে কামনা আতরিতা নয় বই অন্ধকার করা সাবিত্রী তোমাকে রক্ষা করে যে উগ্র খেত হাবর করা সাবিত্রী সাবিত্রী
কোনটাই ইয়তই অবলানারী উপরতে পরিচয় কোনটাই বলো মিত্র পরিসপন পরিত্যাগ কর লোক লাগে কেবল সাবিত্রী সাবিত্রী অবন্তিরাজ দুর্মত খেলোয়াড় পুত্রময় সত্যবান ওর অত্যাচারে ওর পিতৃয়ে দুই চক্ষু হেরোয়াই মনে মনে করেছে আমি তার প্রতি ক্ষুণ্ণ করবে তোর সম্মুখময় পুত্র হয়তো লোকে ওই বিষয়ে বলছিল লোকবোধ করি নিষ্কণ্টক কর্মায় ভগবন্তের রাজ সিংহাসন হস্তে হস্তে তুমি এটা গতিকে জবাবে দেবতাকে মানো উদ্ধার করিতে বলবে এই বিপদ আপনার নাতা হলো মোর পরিচয় কখনো নতুন রাখবেন না নাম মোর অবন্তিরাজ দুর্মত খেলার পুত্র রাম সত্যবান নিষ্ঠুর অত্যাচার মোর পিতৃ দুই চক্ষু হেরুয়াই মনে মনে করেছে পিতৃ মাতৃ হইতে ময়ূর ঠাকুর মানিব মন পথর দীক্ষা নয় চিরতরে তোমাক কই করিব পাম তোমার ইচ্ছায় কিন্তু এতিয়া তুমি যোৱা নিষ্কৃতন ময়ো যাওঁ উগ্ৰতাক সম্পদ উগ্রতাক পথ করি মোর পিতাকে পন্থীমুক্ত আর পিতাকে মুকুট অভাগীরে মারা
এতিয়া বলা যাও আমি নিষ্কটের তো বলছি না বলা সাবিত্রী এই শক্তি লয়ে নিশ্চিতই বিরাট পরিষ্কার পিতা পিতা মোর মা করিবার ওই সাবিত্রী পিতা সাবিত্রী মই তোমার ওচৰত এটা অপৰাধ কৰিলো কোৱা পিতা তুমি বাৰু মোক ক্ষমা কৰিবানে কয় মই তোর সকল দুঃখ মার্জনা করি মাত্র তাই প্রকাশ কর কি অপরাধ করিলি সাবিত্রী পিতা সাবিত্রী কয় মই তই তই স্বামীবরণ কৰিলো স্বামী বরণী করিলি তুই কার স্বামী বরণী করিলি সাবিত্রী কোন দেউ কোন বংশত জন্ম কার ঔরভতে পিতা সত্যবান তেওঁ যিয়ে তোমাকে এই বন্দীশালৰ পৰা বন্দীমুক্ত কৰিলে আৰু মোৰ সঠিক তদন্ত হোৱাৰ পৰা ৰক্ষা কৰিলে কোন এও সুন্দরে সুঠাম দেহা নেপালতেও সত্য পৰিচয় রাধন জানিবা রাধন নারদী দেবতার সত্য পরিচয় প্রণাম দেবঋষি কল্যাণ ওঠা পিতৃকন্যা উভয়ে ভক্তি আদিত্যদেবী কর্মে কোনও নমরে ক্ষুদ্র বৈঠকে মোৰ বিবাহ দিৱসী সত্যভাৱে গুণিত হৈ তই দেৱৰ ক্ষীৰ ভাবি গতিকে সাবিত্ৰী ত্যাগ কৰ মনৰে পৰা তই সত্য ভালৰ আশা তুমি মোৰ প্ৰতি এনে অন্যায় নকৰিবা পিতা তেওঁ মই মোৰ হৃদয়ৰ বেটিতে কৰিলো স্থাপন তেওঁ অন্যায়ৰে হওক বা দীৰ্ঘায়ুৰে হওক তেওঁৱে মোৰ স্বামী দেৱতা তই চিৰদিন মোৰ ৰাহৰ বিপদত থাকিবি তথাপিতো মই তোক সত্য ভাৱলৈ বিবাহ দিব নোৱাৰো মোৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব তুমি দুখ নকৰিবা পিতা তুমি দুখ নকৰিবা আহিছো মই অন্ধ বৃত্তি আৰু মোৰ আইতা মোৰ ৰমণীৰ আশা মই মাত্ৰ আহিছিলো আপোনাৰ সহায়ৰ বাবে মোক বিদায় দিয়ক পিতা এই প্ৰতিটো পদতে মোৰ আত্মা সৈতে
যাবই রাখবো মই তোমার অন্তত তুমি সেই পুরনো সত্যবান মোরে একটু ভদ্র কন্যা সাবিত্রী আদির পরে তোমার হাতে করিল অর্পণ তোমার অনুরোধ তোমার নিশ্চয়ই কলিকায় না আপনি তুমি বাতুলার করা তুমি আমার অনর্থক পরিষদ মই যদি না যাও অরণ্যর মাঝারে মই যদি না যাও অরণ্যর মাঝারে কোলে মোর পিতৃভাতৃকে আহরণ করে বসলো যাহা তবে মোর না তারপরে আপনি লক্ষ্য করছেন না সাবিত্রী মই দেখে আমি ওরা ফলগুলো কয়েক জোগাড় সাবিত্রী মরে অনুরোধ রক্ষা করো মরে অনুরোধ রক্ষা করো আপনি মাত্র কিনে দিন ধরি সাবিত্রী বিমান ছাড়া তোমার জানতে হবো আপনি কাউকে বিছানা করে ফলমূল করবি তোমার বাক্যে সত্য হোক মই আজি অবশ্যই জানবই অরণ্যর মাঝার
ক্ষমা কৰিবা সাবিত্ৰী নোৱাৰিলো পাৰিব মই তোমাৰ অনুৰোধ এয়া হৰিণক হয়তো জলাবলগীয়া এয়া হয় আৰু আহি এয়া ফল ন হয়তো না আপনার পুত্র দেখাবে করেছে কমল কি করে আগে রাজপুত্র অনৈতলে করেছে কমল Oliare করেছে কোয়াকে ও জামাতি করে যাব নয় পিতামাতা রয়েছে আপনার ভাবে কুটির ভূমিতে না না
কি হল আপনার কি হল আপনার আপনার অভিজ্ঞতা বই আপনার অভিজ্ঞতা বই মুখে ভাই এবারে আবৃত্তি বলে বাঁচাও মুখে ভাই আবৃত্তি বলে বাঁচাও এবারে আবৃত্তি বলে তুমি কি কৰিছা তুমি আতৰা দিয়া মই আহিছো মোৰ নিজ কৰ্তব্য পালনৰ হেতু কোন আপুনি কিয় আহিছে আপুনি মোৰ কাষলৈ মই সেই মৃত্যুপতি যমৰাজ তুমি প্ৰতিব্ৰতা আৰু তপস্বিনী সেয়েহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিছো তোমাৰ স্বামী সত্যবানৰ আলিপুৰ আজি অন্ত কৰিছে সেইবাবে তেওঁ জীৱটো নিবলৈ মই আহিছো শুনিছো কোনোবা মনুষ্যৰ মৃত্যু হলে আপোনাৰ দূতে আহি সেই মনুষ্যৰ জীৱ লৈ যায় কিন্তু আপুনি দিছে আপুনি মোৰ স্বামীৰ জীৱন দিবলৈ আহিছে ইয়াৰ কাৰণ কি সাবিত্ৰী তোমাৰ স্বামী সত্যবান ৰূপৱান ধাৰ্মিক গতিকে গুণৱান আৰু তুমিও পৰম সতী সেইবাবে মই মোৰ দুধখনক তোমাৰ স্বামীৰ জীৱ নিবলৈ দিয়াটো মোৰ দায়িত্বত নপৰে সেয়েহে মই নিজে আহিছো তোমাৰ স্বামীৰ জীৱন দিবলৈ মোক মোৰ কৰ্তব্য পালন কৰিবলৈ দিয়া তুমি আঁতৰা দেৱী তুমি আঁতৰা মোৰ স্বামীৰ জীৱন দিব আঁতৰা মোৰ বাবে আছে স্বামী এনেকুৱা অৱস্থা আপুনি চিন্তা নকৰিব মই আপোনাৰ জীবনে উভতাই আনিম মই আপোনাৰ জীবনে উভতাই আনিম মই আপোনাৰ জীবন উভতাই আনিম প্ৰভু তুমি যিমান দূৰ পাৰা শ্ৰদ্ধা ভক্তি আৰু শুশ্ৰূষাৰ দ্বাৰা তোমাৰ স্বামীৰ ধান খুজিলা এতিয়া যোৱা সাবিত্ৰী তোমাৰ স্বামীৰ মৃতদেহৰ সৎকাৰ কৰি পেটৰ কাৰ্য কৰাবৰ সমাপন আৰু মই যাওঁ নিজ কৰ্তব্যত ভাও প্ৰসন্ন স্বামীৰ সংগই কৈছিল তিৰোতা
স্বামীৰ সংগ ত্যাগ কৰাটো এগৰাকী তিৰোতাৰ বাবে নহয় উচিত কাৰণ স্বামীয়ে স্বামীয়ে যেনেকৈ ৰাখে তিৰোতাগৰাকী তালৈকে যোৱা উচিত শুনিছো মই সাধুৰ মুখে ধৰ্মৰ মানুহৰ লগতে সাধুত গ'লেই মিত্ৰতা ঘটে আৰু সকলো প্ৰাণী আপোনাৰ চৰণতে লয় আশ্ৰয় সেই আজিৰ পৰা ময়ো আপোনাৰ চৰণতে আশ্ৰয় তোমাৰ যুক্তিপূৰ্ণ কথা শুনি সঁচাকৈ আজি মই সেয়েহে মই তোমাক এটা বল দিব খুজিছো কিন্তু সাবিত্ৰী সত্যবানৰ জীৱৰ বাহিৰে তুমি যি বৰকে বাঞ্ছা কৰা সেই বৰকে মই প্ৰদান কৰিম শুনক প্ৰভু মোৰ পিতৃ দেৱতাই নিজৰ দুই চকু হেৰুৱাই গ্ৰাম ধন অচৈন্য বিভূতি ত্যাগ কৰি অৰণ্যই ঘূৰি ফুৰিছে মোৰ পিতাই যাতে নিজৰ ৰাজ্য ঘূৰাই পায় আৰু নিজৰ দৃষ্টিশক্তি ঘূৰাই পায় এয়াই মোক বৰ হয় তোমাৰ শহুৰে ৰাজ্যখন ঐশ্বৰ্য বিভূতি বল বিদ্যাৰে লগতে দৃষ্টিশক্তিও লাভ কৰিব সাবিত্ৰী কিয় তুমি মোৰ পিছে পিছে আহি বাৰে বাৰে কৰিছা আমনি তুমি উভতি যোৱা সাবিত্ৰী আপুনি মই চবেই জীৱনদানে উভতাই দিব নোৱাৰো দাদা উলটি মই পিতাৰ কাষলৈ আপুনি সেয়ে আপোনাক সকলোৱে আশ্ৰয় লয় মই আজিৰ পৰা আপোনাৰ চৰণতে ললো আশ্ৰয় তোমাৰ ভক্তিপূৰ্ণ আৰু সাৰ মৰ্ম কথা সঁচাই আজি মই সন্তুষ্ট তোমাৰ প্ৰতি মোৰ মন দয়া কৰিছে সেয়েহে মই তোমাক আৰু এটি বৰ দিব বিচাৰিছো কিন্তু সাবিত্ৰী সত্যবানৰ জীৱনৰ বাহিৰে অন্য মই বাঞ্ছা কৰা সত্যবানৰ জীৱন মই কদাপি তোমাক প্ৰদান কৰিব নোৱাৰো তেন্তে আপুনি মোক এই বৰশী প্ৰদান কৰক মই যে নিজ স্বামীৰ ঔৰসত এঘণ্টা সন্তানৰ মাতৃ হ'ব পাৰো তুমি যি বাঞ্ছা কৰিছা সেয়ে হওক এতিয়া মই যাওঁ মোৰ নিজ কৰ্তব্যত প্ৰভু আপুনি যদি মোৰ স্বামীৰ জীৱন লৈ যায় তেন্তে আপোনাৰ বৰ অৰ্থলে যাব সাবিত্ৰী তোমাৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ ওচৰত স্বয়ং যমৰাজু আদি পৰাজয় কৰিলো স্বীকাৰ মই তোমাৰ স্বামীৰ জীৱন অৱশ্যে ঘূৰাই দিম আৰু মোৰ বৰ অনুসৰি তুমি তোমাৰ স্বামীৰ অনুসৰে 100 পুত্ৰৰ জননী হ'ব পাৰিবা আৰু 400 বছৰ ধৰি সুখেৰে জীৱন কটাব পাৰিবা তোমাৰ এই সাবিত্ৰী ব্ৰত গুণ মহিমাৰ কথা এই চৰাচৰ জগতত চিৰদিন থাকিব জিলিকি সাবিত্ৰী তোমাৰ স্বামীৰ জীৱন যোৱা তুমি স্বামীৰ কাষে আৰু মই যাওঁ নিজ কাৰ্য স্বামীৰ জীৱন
ভাষা সত্যবান তহঁতি ক'ত আছ মই তহঁতক বিচাৰি আনিছো ৰাণী বোৱাৰী মই গাই গাঁতটো নামাৰিলো একেবাৰে চেঁচা গোটেই গা শীতল নিস্পন্দন বুজিলো সেই অৰণ্যৰ মাজতে কোনোবা দুৰ্ভগীয়াই তেজিলে দিব প্ৰভু দয়াময় এই দুৰ্ভগীয়াক যেন বৈকুণ্ঠত স্থান দিয়া Beat
মোৰ বাছত সত্যমা আৰু ছোৱালী কোন না आपने पिताजी चिंता में क्यों कर বাসা কইতে না ওর বাসা পিতার কাছে কেলে কন্ট্রোল করতে ওর বাসা জয় বাবুকে ওর no fui igual. Conte, open, Vai, 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 vai,
Slowly